welcome to our new video. আশা কৰো আপোনালোক সকলো ভালে আছে আৰু এতিয়া মা ঘৰতে আছো আমি অলপমান ফুৰিবলৈ যাবলৈ ওলাই আছো আৰু আমি যাবলৈ ওলাই আছো পাপাৰ কলেজৰ ওচৰত আমাৰ খেতি কৰি আছে আৰু আমি খেতি চাবলৈ ওলাই আছো আৰু ভাবিলো কোবা বেলেগতে লাঞ্চটো কৰো আজি আমনি ফলে আমাৰ সামগ্ৰীৰ পৰা আমনি বেছি দূৰ নহয় ওচৰতে আৰু আপোনালোকক দেখাই থাকিম তেনে হলে চাই থাকিব ভিডিওটো শেষলৈকে স্কিপ নকৰাকে আৰু এফালে আমাৰ দেহামনু শুই আছে কি উঠাই নাই আমি উলাই কৰি ৰেডি তাক ড্ৰেছ কৰাই থৈছো খালি উঠিলে লৈ যাম আৰু আজি 19th জানুৱাৰী আৰু আমাৰ এনিভাৰ্সাৰী আজি আমাৰ বিয়া হোৱা 5 years হৈছে If I was smart, I'd find you a star, and we could be in love, lighting up the dark. But there's nothing I can do, I can never get to you. So I'm looking for a miracle, like if somebody be so beautiful, yeah. It's only a dream, it's how I feel, that you deserve better than me. এয়া আমি পাপাৰ ওচৰলৈ আহিছো এইয়া পাপা আৰু এয়া সাই বাবা থাকিবই পাপাৰ ৰুমত খুব ভাল পায় আমি সাই বাবা ভক্ত হয় You deserve better than me. If I was smart, I'd find you a star. এইটো আমাৰ কলেজৰ লাইব্ৰেৰী এয়া আমাৰ কলেজৰ লাইব্ৰেৰী সকলো ডিপাৰ্টমেণ্টৰে বুকছ পোৱা যায় আৰু এইফালে আমি বহি পঢ়িছিলো এণ্ড এইটো আমাৰ ডিপাৰ্টমেণ্টৰ বুক চেল্ফ আৰু ইয়াত বহুত ইউজফুল বুকছ আছে You're so beautiful, yeah. It's only a dream. এয়া আমাৰ ফাৰ্ম খুব ভাল লাগিছে জায়গাটো খুব ধুনীয়া আৰু মই আগতে অহা নাছিলোঁ ইয়াত এবাৰ ফাৰ্ষ্ট টাইম আহিছোঁ সেইকাৰণে বোলো আপোনালোককো দেখাওঁ আহকচোন তেনেহ'লে চাওঁ পাপাই কি কি কাল্টিভেট কৰিছে First of all, I'm going to show you our banana cultivation. This is our banana cultivation. As we all know, banana are healthy source of fiber, potassium, vitamin B6, vitamin C, and various antioxidant. I think most of the people like banana, and our Dehamanu also like banana. If I was smart, I'd find you a star, and we could be in love, lighting up the dark. But there's nothing I can do, I can never get to. Here comes the coriander, which is known as in our local language dhania, and it smells good and it is commonly used in cooking. And after that, this is lettuce. And yeah, lettuce is a rich source of vitamin K and vitamin A and moderate source of folate and iron. আৰু এফালে মায়ে ধনিয়া ছিঙি আছে ঘৰৰ কাৰণে আৰু এফালে মায়ে ধনিয়া ছিঙি আছে ঘৰৰ কাৰণে If I was smart, I'd find you a star, and we could be in love, lighting up the dark. টোটেল 5 বিঘা আমাৰ কল খেতি চলি আছে এতিয়া এয়া আমাৰ মিস্টাৰ অমৃত হাজৰিকা কেনেকুৱা লাগিছে ভাল লাগিছে ভাল লাগিছে ন জেগাটো বহুত ভাল লাগিছে
Here comes cabbage, the fresh cabbage. Now comes the mustard plantation. Mustard oil is very useful for us, and mustard oil massage is very useful for babies. A few moments later. If I was smart, I'd find you a star, and we could be in love, lighting up the dark. But there's nothing I can do, I can never get to you. So I'm looking for a miracle, like if somebody be so beautiful, yeah. It's only a dream, it's how I feel, that you deserve better than me. আমি খাই কৰি এতিয়া আহি আছোঁ আৰু সেইখন দেখিছেনে গ্ৰীণ কালাৰ স্কুলখন, সেইখন মোৰ স্কুল য'ত মই সৰুতে পঢ়িছিলোঁ, য'ৰ পৰা ABCD শিকিছিলোঁ। সেইখনেই স্কুল জৰ্জিয়ান ইংলিছ হাই স্কুল। আৰু এইফালে হায়াৰ ছেকেণ্ডেৰী খুলিলে, নতুনকৈ খুলিছে, আগতে নাছিলে। আৰু মই এদিন আহিম ইয়ালৈ জৰ্জিয়ান ইংলিছ স্কুললৈ, আপোনালোককো দেখাম স্কুলখন। If I was smart, I'd find you a star. আৰু মোৰ স্কুলৰ পৰা অলপ আহি সেইখন লৰ্ডছ হলি চাইল্ড ইংলিছ স্কুল, সেইখনতে ভাইটিয়ে পঢ়িছিলে। হাই ফ্ৰেণ্ডছ, আমি ঘৰ আহি পালোহি, ফ্ৰেছন আপ হ'লোঁ আৰু ৰেষ্ট ল'লোঁ অলপমান। এতিয়া দেহামনো কিবা এটা খুৱাই লওঁ। সঁচাকৈ আজি বহুত ভাল লাগিল, দিনটো ভালে ভালে গ'ল আৰু এনেকৈ বহুত দিন যোৱাও নাছিলোঁ, ভাল লাগিল, বহুত ভাল লাগিল। আৰু ভিডিঅ'টো ইয়াতে শেষ কৰোঁ। যদি চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, এণ্ড প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ, এণ্ড ষ্টে টিউন ফৰ দি নেক্সট ভিডিঅ'। থেংক ইউ।